এইটো আমাৰ ৰাইজৰ টকা, ৰাইজৰ শ্ৰমৰ টকা, এইটো কাৰো খেতিৰ টকা নহয়। বিজেপিৰ বাপেকৰ টকা নহয়, ইউপিৰ বাপেকৰ টকা নহয়, এইটো একো এজিপিৰ বাপেকৰ টকা নহয়। এইটো ৰাইজৰ পইচা, ৰাইজৰ শ্ৰমৰ টকা। আজি মিঠাতেলৰ কিমান দাম হ'ল? লাখ বুলি কোৱাৰ পিছত অবজাৰভাৰে কিবা যায় চাইডত সেইখিনিত কথা কৈছে, বড়ো ভাষাত কথা পাতিছে, আমাৰ মানুহ বুজি পাইছে যে পইচা মৰণাত আনিছে। তাৰপিছত চাইড হৈ কিনে লাষ্টত 1,60,000 নে কিমান পালে এতিয়া তেখেতসকলক সোধক। আৰু এইটো আমাৰ ৰাইজৰ টকা, ৰাইজৰ শ্ৰমৰ টকা, এইটো কাৰো খেতিৰ টকা নহয়, বিজেপিৰ বাপেকৰ টকা নহয়, ইউপিৰ বাপেকৰ টকা নহয়, এইটো একো এজিপিৰ বাপেকৰ টকা নহয়। এইটো ৰাইজৰ পইচা, ৰাইজৰ শ্ৰমৰ টকা। আজি মিঠাতেলৰ কিমান দাম হ'ল? মিঠাতেল 7 টকা 300 দিনত, এতিয়া 2200 টকা। গেছৰ কিমান দাম হ'ল? এইবিলাক কি কৰিছে নেকি ইউপি চৰকাৰ? এই নেকি পৰিৱৰ্তন? গাড়ীত টকা আনা, ৰাইজক ভোটৰ টকা বিলাই কিনে মানুহক ভোট কিনা, এই পইচাটো এই গাড়ীত বহি আছে। এইজন গাড়ীত বহি আছে। ইউপি দলৰ মেৰকুচিলৈ গৈছিলোঁ, মেৰকুচিলৈ গৈছিলোঁ, তাৰ পৰা উভতি আহিলোঁ আমি। পইচাখিনি আমাৰে হয়। এইটো 1,60,000 কিমান বা টকা আছে, 1,60,000। এইটো মানে পলিং এজেণ্টত দিয়াৰ কাৰণে আছিলোঁ। এইটো UPPL। পুলিং এজেণ্টক আপোনালোকে পইচা দিব লাগে নেকি? পুলিং এজেণ্টত এনেই মানে চাহ খোৱাৰ কাৰণে আৰু। আপুনি কোন ব্লকৰ কৰ্মী? মই বাগানপাৰা ব্লক UPPLৰ। কি নাম আপোনাৰ? প্ৰদীপ কুমাৰ বৰা। পইচাটো ক'ত আছে? পইচাটো লৈছেতো, পইচাটো দিছে। পইচাটো ক'ৰ পৰা আনিছিল আপুনি? পইচাটো এইটো আমাৰে হয়। আপোনাক কোনোবাই দি পঠাইছিল? এইটোতো আমাৰে হয়। নাই চৈলাক এইটো চেকিঙে হৈ গ'লচোন। চেকিং হৈ গ'ল, পইচা মানে আমাৰ প্ৰশাসনে ল'লিয়ে।